हेलो गाइस वेलकम बैक माय यूट्यूब चैनल अगेन। तो आज ब्लॉग तो एकदम धमाका हम। तो बेसि देरी नकरूँ अलग आज भिडिओ स्टार्ट करूँ। तो स्टार्ट दी केने যাব লাগিব এতিয়া पाँचजन जाम आमी আজি। এয়া আমাৰ হাছং ভাই, পিছত আছে বিশ্ব, এয়া বনাজন আৰু তিলক আহি আছে, আহি পোৱা নাই, অলপ পিছত আহিব। আৰু তাৰ পিছত আজি ৰাইডটো সাকসেসফুল কৰিবলৈ চেষ্টা কৰিম। মজা। তো বাইক চেঞ্জ হলো, মোৰ বাইকটো চলাই আছে অভি আৰু মই তিলকৰ লগত আহিলোঁ। তো আজি ওলালোঁ দিনটোৰ কাৰণে। তো গৰমো দিছে, তো ৱাটাৰফলত গা ধুই ভাল লাগিব। তো আজি আমি গৈ আছোঁ শংকৰখলা কমলা বাগান নামৰ ৱাটাৰফলত, যিটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে। তো তাতে গৈ আছোঁ। তো গোৱালপাৰা দি গ'লে এই চলন্তপাৰা হৈ সোমাব লাগে, এই কাবাইতাৰী অলপ আগত চলন্তপাৰা। তো গুগল মেপত মাৰিলে আহি যাব। তো যাব কেতিয়াবা আপোনালোকে যদি যোৱা নাই। বহুত ধুনীয়া ৱাটাৰফল হয়। কিবা এটা ভাল লাগি আছে নহয় ৰাস্তাটো, কিবা সেউজীয়া সেউজীয়া টাইপৰ বহুত ধুনীয়া লাগি আছে। তো দূৰৰ চাইডে পূৰা সেউজীয়া সেউজীয়া। তো মাজে মাজে গৈ আছোঁ আমি। তো বম ভাল লাগি আছে ভিউটো চাই কেনে। To do, how to do it. Know that I should leave, but I hate it. I know that you're not the right one. Make this hard. তো ফাইনেলি শংকৰখলা ৱাটাৰফল যোৱা এণ্ট্ৰি গেটটো পাই গ'লোঁ। তো এয়া এণ্ট্ৰি গেট। তো আমি যেতিয়া প্ৰথম আহিছিলোঁ ন 2020ত কিবা মাহত আহিছিলোঁ নাজানো। তো তেতিয়া এই ৰাস্তাটো হোৱাই নাছিল, খালি পাথৰ আছিল আৰু চাইডে চাইডে পূৰা বোকা আছিলে, একদম লেতেৰা আছিলে ৰাস্তাটো। তো এতিয়া বনাই দিছে, বহুত ভাল লাগিছে তাৰ কাৰণে আহি কেনে। তো আৰু আগত বা কি পৰিৱৰ্তন হৈছে অলপ চাই থাকক, ভিডিঅ'টো গম পাই যাব। তো ইয়াতে এণ্ট্ৰি টিকেট ল'ব লাগে, মানে বাইকৰ নহয়, এজন মানুহৰ 10 টকাকৈ লয়। তো তাৰ কাৰণে বহুতে ভালেই হৈছে, কাৰণ বাইকৰ দিব নালাগে, খালি অকল মানুহৰ দিব লাগে এজন 10 টকাকৈ। তো এতিয়া একদম মেইন ৱাটাৰফল যোৱালৈকে ৰাস্তাটো বনাই দিছে। তো যেতিয়া আমি প্ৰথম আহিছিলোঁ তো এইবিলাক ৰাস্তা নাছিলে, খালি জংঘল। তো আমি এই ছাইডৰ যোনটো পানী আহি আছে, তো এদি গৈছিলোঁ, এই তলেদি বৈ আহি আছে অলপ অলপকৈ। তো এদি আমি খোজকাঢ়ি গৈছিলোঁ। তো এতিয়াতো বহুত ভাল হৈছে, মানে ডাইৰেক্ট একদম ৱাটাৰফলটো য'ত আছে তালৈকে যাব পাৰে, একদম ৰাস্তা বনাই দিছে। তো তাৰ কাৰণে বহুত ভালেই হৈছে, কষ্ট নহয়, বাইক লৈ যাব পাৰে ডাইৰেক্ট, মানে মেইন ঠাইত য'ত ৱাটাৰফলটো আছে। Don't know what to do, how to do it. Know that I should leave, but I hate it. আৰু এতিয়াতো ভালেই হ'ব। তো দোকান দিছে ইয়াতে, তো খোৱা লোৱা বস্তু পাব। এবাৰ যাব লাগে চৰণাপানীত। বাইকগিলা থলোঁ ইয়াতে, এয়া দোকান আছে পূৰা। তো এতিয়া যাব লাগে ওপৰত, এয়া পাহাৰত আহি পালোঁ, এই তল দি বৈ আছে ঝৰ্ণা। তো ওপৰত গৈ কিনে বৰ মজা গৈ আছোঁ এতিয়া ফাইনেলি। মানে ওপৰত এটা পূৰা ডাঙৰ আছে ৱাটাৰফল, তো তাতে গৈ আছোঁ এতিয়া প্ৰথমতে। তো মজা। ভাই গা ধুম না আজি বিশ্ব। তো চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক এটা কৰি দিব। তো এতিয়া পাহাৰ ওপৰে ওপৰে একদম অলপ ট্ৰেকিং ৰ'ড, তাৰপিছত আমাৰ মেইন লোকেশ্যন শংকৰখলা। আগতো আছে এটা ব্লগাৰ। এয়া শব্দ শুনা পাইছে, পানীৰ শব্দ। তো আৰু অলপ ওপৰত যাব লাগিব, তাৰপিছত একদম ডাঙৰ ৱাটাৰফলটো পাই যাম, মজা লাগিব। তো গৈ আছোঁ এতিয়া। মানে ইয়াতে দুটা ৱাটাৰফল আছে, এটা তলত আছে আৰু এটা ওপৰত আছে। তো আমি ওপৰটোত গৈ আছোঁ, কাৰণ তলত যোনটো ৱাটাৰফল আছে তো তাতেতো এবাৰ আহোঁতে গা ধুইছোঁ। এতিয়া গৈ আছোঁ একদম ওপৰত এটা আছে আৰু ধুনীয়া, তো তাতে গৈ আছোঁ। তো বলক একদম জাগাত আহি পালোঁ এতিয়া। আমি হাজির আমার
চ' ফাইনেলি আহি পালোঁ ৱাটাৰফলত তো এতিয়া গা ধুব লাগে কাৰণ গৰম বহুত হৈছে অহ' ৱাটাৰফল ভাই মজা লাগি গ'ল ফটো বাজি আছে কিন্তু মই ভিডিঅ' কৰি আছোঁ তো ফাইনেলি গা ধোৱা হৈ গ'ল তো এতিয়া বাই বাই ৱাটাৰফল তো এতিয়া ঘৰত যাব লাগিব কাৰণ গাটো বহুত ধুলোঁ ঠাণ্ডা লাগি গ'ল তো এতিয়া ঘৰত যাম ভাত খাম তাৰপিছত সোমাব লাগিব নেকি তো এতিয়া ঘৰত যাওঁ পূৰা গা ধোৱাটো হৈ গ'ল চবে গৈ আছে আমিও যাব লাগে এতিয়া জংঘলৰ মাজে মাজে তো আমি ওপৰৰ পৰা তলত আহিলোঁ তো এইটো তলৰ ৱাটাৰফলটো হয় মানে এই আগত আছে তো এইফালে নাযাওঁ আজি কাৰণ ওপৰৰ গা ধুই আহিলোঁ তো ইয়াতে অলপ ৰখি আছোঁ আৰু তাৰপিছত আজি বাই বাই দিব লাগিব শংকৰকলা চ' ফাইনেলি ঘৰত যাবলৈ ওলালোঁ এতিয়া বাইকত আহি পালোঁ তো এতিয়া বাই বাই আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত অতি সোনকালে